হাই গাইজ, সকলো অসমবাসী ৰাইজলৈ মাঘৰ বিহু শুভেচ্ছা জনালোঁ। আৰু আজি মাঘৰ বিহুৰ ওপৰতে ব্লগটো বনাম বুলি ভাবিছোঁ। তো শেষলৈকে চাব। আজি মাঘৰ বিহুৰ কাৰণে কি কৰি আছোঁ সকলোখিনি দেখাম। আৰু আজি বতৰটোহে বহুত ডাৱৰীয়া দেখিছোঁ। বতৰটোৰ কাৰণেহে ভয় লাগি আছে। ৰাতিলৈ বৰষুণ চৰষুণ একো নাহিলে হয়, খালি মানে বহুত ক'লা হৈ আছে সকলো। এয়া যা যোগাৰ চলিছে। এয়া শাক পাচলি কাটিছে ৰাইজসকলে, মহিলাসকলে শাক পাচলি কটাত ব্যস্ত সকলোখিনি। এয়া হাঁহ চফা কৰি থকা হৈছে। এইফালে হাঁহ কাটাত ব্যস্ত হৈ আছে। আজি খানাটো মানে হাঁহে হ'ব। 5টা হাঁহ আছে আজি। ধুনীয়া কাটি মেলি ৰেডি কৰিছে। গোটেইকেইটা হাঁহ লগাই প্ৰায় 8 কেজিমান মাংস ওলাইছে। মাংস ধুনীয়াকৈ চফা কৰি কাটি আছে। চব মহিলাসকলে এনেকৈ সকলো মিলি জুলি এনেকৈ পথাৰত চব পথাৰত শাক পাচলি কাটিছে। এয়া জলকীয়া আৰু কি কাটিছে কৈ দিয়ক। কি কাটিছে কৈ দিয়ক। আৰু 5টা হাঁহ থাকিব। হাঁহৰ লগত কোমোৰাৰ লগত মিলিব নহয়, ধুনীয়াকৈ মিলাই পেলাই বনাব লাগিব। আৰু আমাৰ ইয়াত গোটেইখিনি ইয়াত মিলা প্ৰীতি খুব সমন্বয়ভাৱে মিলি পেলাই আপোনাৰ কামখিনি কৰি আছে। আপোনালোকক ভিডিঅ'টো দেখাই আছে, চাই লওক এইবিলাক সকলোখিনি। আৰু এইফালে ল'ৰাবিলাকো আছে, সকলোখিনি বহি আছে, জুই ফুৱাইছে। এই বয়োজ্যেষ্ঠ মানুহ আছে। এইফালে চাই দিয়া। চবৰে অকণমান চিন এটা থাকি যাব। কিবা এষাৰ কওক। ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলোলৈকে। মানুহ মুখেনে দেখা নাই, নতুন মানুহ দেখাব নাই। ৰন্ধা কাৰ্য আৰম্ভ কৰিছে। জুই চুই দিছে। আৰু এয়া আমাৰ ৰান্ধনি বাবুল বুঢ়া দেই। এয়া মুখখন অকণমান পোহৰ ফালে দিয়ক। এয়া বাবুল বুঢ়া ধুনীয়াকৈ তেখেতে বনাইছে। কিবা এটা কওক অসমবাসী ৰাইজলৈ। মাঘৰ বিহু, ভোগালী বিহু, ভোগালী বিহু সকলোৱে মিলি এসাঁজ খাম বুলি ভাবিলোঁ। মাহে কোমোৰা হাঁহে চবেই মিলাই ন। এয়া বনাইছে আৰু ধুনীয়াকৈ। আৰু বতৰটো আজি বৰ বেয়া, সেইকাৰণে মানে টিঙৰ চালি দি ল'বলগীয়া হৈছে। টিঙৰ চালি তলতে বনাইছে, খুব ধোঁৱাই আছে আজি। বতৰটো একদম বেয়া মানে। সকলে মিলাই মেলি নাচিছে দেই ভেলাঘৰ। Pintu baru jadi begitu tiba masih kutisah. Pakai sapu kali jadi ada di lantai tu
এয়া চাই লওক, এয়া সকলোখিনি এনেকৈ পথাৰতে বহিছে। আমি এতিয়া ভেলাঘৰত সকলোৱে মিলা প্ৰীতিকৈ এসাঁজ খাবলৈ বুলি বহিছোঁ আৰু এয়া গোটেই ৰাইজ বহিছে। আপোনালোকক এয়া একেলগে বহিছে আমাৰ এয়া দয়া কইনা একেলগে বহিছে দেই। সেইটো আলুহে দিছে অকল। আৰু এয়া আমাৰ সেয়া নতুন বোৱাৰী। ৰাতিপুৱা মই মেজি জ্বলোৱা দৃশ্যটো দেখাব নহ'লে মই গা ধুবলৈ গুচি যোৱাৰ কাৰণে মেজি জ্বলাই দিয়া হ'ল। আৰু আহি পাইছোঁ ইয়াতে সকলোখিনি ইয়াতে গোট খাইছে, মেজি লৈছে আৰু ইয়াতে শৰাই সঁফুৰা দিয়া হ'ব, প্ৰসাদ দিব। আৰু এতিয়া সকলোকে প্ৰসাদ বিতৰণ কৰিছে। প্ৰসাদ বিতৰণ কৰাৰ পিছত সকলোৱে প্ৰসাদ ল'ব। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। শেষত আপোনালোকলৈ আমাৰ এটাই অনুৰোধ, যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। আমি দিয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যাব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকলৈ থাকিল অশেষ ধন্যবাদ। আজি ভিডিঅ'টো ইমানটা সামৰিছোঁ। নতুন ভিডিঅ' এটালৈ পুনৰ আহিম আপোনালোকৰ মাজলৈ।